Hey dosto, welcome back to my YouTube channel. আজি পুন প্ৰথমবাৰ মোৰ নিজৰ YouTube চেনেলত মই ভিডিঅ আপলোড কৰিবলৈ গৈ আছো। আপোনালোকে যদি চাই ভাল পায়, আপোনালোকে লাইক কৰিব, কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে নটিফিকেশন আইকনটো আপোনালোকে দবাবলৈ নাপাহৰিব। তেতিয়া মোৰ নতুন আপলোড দি থকা ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব। আৰু এতিয়া মই আমাৰ কণ মইনাহঁতৰ লগত আছো আৰু মইনাহঁতে এতিয়া গান গাব আৰু নামবিলাক খুদিম। তাৰ পিছতে মই দেখুৱাম আপোনালোকক গাহৰি ফাৰ্মখন। তোমাৰ নামটো কি? কৰণকে দেখেকাছ। তোমাৰ নামটো কি বেটি? কৈ দিয়া। নমস্কাৰ মোৰ নাম নমস্কাৰ মোৰ নাম পিয়াঞ্চি ভুজেল। আহা বৰ ধুনীয়া নাম দেই। তোমাৰ নামটো কি বাবা? কৈ দিয়া তোমাৰ নামটো। তোমাৰ নামটো কৈ দিয়া। নামটো কৈ দিয়া। বাৰু ঠিক আছে। তোমাৰ নামটো কি কৈ দিয়া? নামটো কি কৈ দিয়া? নমস্কাৰ মোৰ নাম ইভান সুনাক। আৰু তোমাৰ নামটো কৈ দিয়া। নমস্কাৰ মোৰ নাম কৰণ শৰ্মা। এতিয়া আমাৰ নানুৱে গান এটা গাব দেই। গানটো গাই দিয়া নানু। বাস পাঙ্কি পিয়াই হে ভুজে নেহি জানা ৰে। বা 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 আৰু এটা গান গাই দিয়া। বিয়া পাতি আছে। বিয়া পাতিলে কি হ'ব বেটি? গানটো গাই দিয়া। বিয়া পাতিলে নহব পইচা পাতি লাগিব। বঢ়িয়া 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 বঢ়িয়া। আৰু ইভানে গান এটা গাই দিয়া। जाने मेरी जाने मन बचपन का प्यार मुझे भूल नहीं जाना रे बचा मेरी प्यार है किया मैंने राजा की बचपन का प्यार मुझे भूल नहीं जाना रे। बढ़िया 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 बढ़िया। कौन माइनाहतक मैं उज्जवल भविष्य कामना करिছো। बहुत धुनिया আগলে আৰু ধুনিয়া সুন্দৰ প্ৰদৰ্শন কৰিব। বহুত ধুনিয়া। থ্যাংক ইউ সো মাচ। আৰু কৰনে গান এটা গাব এতিয়া। মহিৰে মহিৰে তেজে তেজে বুৱা নাকা তুমি কানন্দ। বাৰু বঢ়িয়া বঢ়িয়া বঢ়িয়া। বহুত ধন্যবাদ দেই। তো সেই দোস্ত মই আমাৰ ঘৰৰ গাহৰি ফাৰ্মখনত আহি উপস্থিত হৈছোঁ। আপোনালোকক দেখুৱাম মই এতিয়া আমাৰ গাহৰি ফাৰ্মখন। আচলতে অষ্ট্ৰেলিয়ান প্ৰজাতিৰ বগা বগা বৰণৰ অতি মৰম লগা গাহৰি আছে। তো আপোনালোকক মই দেখুৱাই আছোঁ চাওক আমাৰ গাহৰি ফাৰ্মখন। আৰু এই গাহৰি কেইটা আছে আমাৰ ফাৰ্মখনত, আমি কেনেদৰে প্ৰতিপালন কৰোঁ আৰু কি দানা খাওঁ আপোনালোকক দেখুৱাই আছোঁ। সবিশেষ আপোনালোকে চাই থাকক আমাৰ ভিডিঅ'টি। সেই গাইজ মই আহি উপস্থিত হৈছোঁ আমাৰ ঘৰৰ গাহৰি ফাৰ্মখনত। তো মই ওচৰৰ পৰা দেখুৱাইছোঁ আপোনালোকক এয়া বগা বৰণৰ সুন্দৰ অতি মৰম লগা গাহৰি। এইটো হৈছে অষ্ট্ৰেলিয়ান প্ৰজাতিৰ গাহৰি। আমাৰ ফাৰ্মখনত আচলতে 3টা গাহৰি এতিয়া আছে। এটা হৈছে মতা আৰু দুজনী হৈছে মাইকী। এটা দেখুৱাই আছোঁ আৰু এয়া হৈছে 2টা। টোটেল 3টা গাহৰি দেখুৱাই দিলোঁ। আৰু আমাৰ ফাৰ্মখন আচলতে অলপ লেতেৰা হৈ আছে। আমাৰ ঘৰৰ ব্যক্তি আহি পেলাই এতিয়া চাফা কৰিব। আৰু আমাৰ এই গাহৰি ফাৰ্মখন হৈছে মোৰ মামাৰ নাম হৈছে ৰাজীৱ বিশ্বকৰ্মা। আমাৰ মামা আচলতে সুন্দৰভাৱে প্ৰতিপালন কৰি আছে আৰু ধুনীয়াভাৱে পোহপাল দি আছে গাহৰিকেইটাক। আমাৰ এই ফাৰ্মখনত 15-16টামান আচলতে টোটেল গাহৰি আছিলে আৰু বাকীবিলাক বিকি মামাই আচলতে ভাল লাভালাভ পাবলৈ সক্ষম হৈছে। আৰু আমাৰ মামাই বহুত কষ্ট কৰে, দূৰ দূৰণিৰ পৰা কচু কাটি আনি দানা বনায় আৰু কচুৰ লগতে আমাৰ মামাই আচলতে পেকেটিং দানা খুৱায়। যিটো দানাৰ নাম হৈছে আচলতে পিগ গ্ৰ'ৱাৰ ফিড। 50 কেজি নেট ৱেইট থাকে। এটা পেকেটৰ দাম আচলতে 1300মান টকা হয়। আৰু এই গাহৰিবিলাক আনা আজি বেছি দিন হোৱা নাই, 7-8 মাহমানৰ ভিতৰতে ভাল গ্ৰ'থ হৈছে গাহৰিবিলাক আৰু খুব সুন্দৰভাৱে আচলতে বৃদ্ধি হৈছে গাহৰিবিলাক। আৰু এই গাহৰি ফাৰ্মটো আচলতে ঢালাই কৰি পেলাই বনোৱা হৈছে। 2টা চেম্বাৰ কৰা হৈছিলে আৰু 16-15টামান আচলতে গাহৰি আছে বুলি কৈছিলোঁ। এইটো এটা চেম্বাৰ দেখুৱাই আছোঁ মই। আৰু এটা চেম্বাৰ সেই সিফালে আছে, দেখিবলৈ পাইছে এয়া খালী হৈ আছে। বাকী গাহৰিবিলাক বিকি মামাই আচলতে ভাল লাভালাভৰ মুখ দেখিবলৈ পাইছে। আৰু এই গাহৰি ফাৰ্মখন 4 স্কুৱাৰ আচলতে বাঁহ লগাই পেলাই আচলতে বান্ধি পেলাই তৈয়াৰ কৰা হৈছে আৰু পাল লগোৱা হৈছে। আৰু এই গাহৰি ফাৰ্মখনৰ আশে পাশে চাৰিওফালে গছ গছনি আছে। আৰু গৰমতো ইমান আচলতে গৰম অনুভৱ নকৰে গাহৰিবিলাকে। আৰু বেছি গৰম হৈ গ'লে মানে আমি গাহৰিবিলাকক পানী ছটিয়াই পেলাই বা গা ধুৱাই পেলাই আমি সন্তুষ্ট কৰোঁ। আৰু এতিয়া 3টা আছে গাহৰি, অষ্ট্ৰেলিয়ান প্ৰজাতিৰ বগা গাহৰি। আৰু এতিয়া প্ৰায় 50-60 কেজি মানে ৱেইট হ'ব এটা গাহৰি। আৰু ইয়াত এতিয়া বৰ্তমান 3টা গাহৰি আছে আৰু এটা মতা, 2জনী মাইকী। এজনী মাইকী আচলতে 8টামানকৈ পোৱালি দিব। আৰু ইতিমধ্যে বহুত ভাল খবৰ, গাভিনী হৈছে। আৰু এই ভিডিঅ'টো চাই পেলাই আপোনালোকে যদি গাহৰি লাগে বা কিবা সবিশেষ জানিবলৈ হ'লে আমাৰ কমেণ্ট বক্সত আপোনালোকে মেছেজ কৰি জনাব পাৰে আমাক বা প্ৰশ্ন সুধিব পাৰে। তো এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক আচলতে এয়াই মই ক'ব বিচাৰোঁ যে আপোনালোকে যদি এনেই আছে বা বেকাৰ আছে, কোনো কামৰ লাইন বা বিজনেছৰ লাইন পোৱা নাই, এনেধৰণৰ আপোনালোকে ব্যৱসায় কৰিব পাৰে। ভাল আচলতে মুনাফা আপোনালোকেও পোৱাত সক্ষম হ'ব পাৰে। আৰু প্ৰতিপালন আমাৰ মামাই ধুনীয়াভাৱে কৰি আছে। আৰু সবিশেষ মোৰ ক'বলগীয়া নাই। আপোনালোকে যদি আচলতে ইচ্ছুক ব্যক্তিয়ে যদি আপোনালোকে এই গাহৰিৰ বিষয়ে যদি জানিবলৈ বিচাৰে আপোনালোকে কমেণ্ট বক্সত জনাব। চ' গাইজ ধন্যবাদ।